সুগন্ধি নাই কিন্তু অমৃত সদৃশ্য নয়নতৰা ফুল। অকল নয়নতৰা ফুলে নহয়, ইয়াৰ পাত, ডাল, শিপা আদি সকলো গুণৰ অধিকাৰী। আমাৰ স্বাস্থ্য ভালে ৰখাত বহুত সহায় কৰে। উচ্চ ৰক্তচাপ, কেঞ্চাৰ, ডায়েবেটিছ আদি ডাঙৰ ডাঙৰ বেমাৰৰ ঔষধ। আৰু আমাৰ প্ৰায় ঘৰতে এইজোপা গছ থাকে। কেতিয়াবা আমি অলাগতিয়াল বুলি এই গছ কাটি পেলাওঁ, হয়নে বাৰু? ডায়েবেটিছত খুবেই উপকাৰী এইবিধ ফুল বা পাত। আৰু ফুল বা পাত 4-5টা লৈ খালী পেটত ৰস উলিয়াই খাব লাগে, খুব উপকাৰী হয়। এলকাৰাইজ নামৰ পদাৰ্থ ইমান পৰিমাণে আছে যে ডাল, পাত, ফুলৰ ৰস চেপি খালেও তেজৰ ছুগাৰৰ পৰিমাণ কমাই দিয়ে। উচ্চ ৰক্তচাপত ভোগা মানুহে ইয়াৰে শিপাটো খালী পেটতে চোবাই সিঠাটো পেলাই কেনে ৰসটো খাব লাগে। তাৰপিছত পানী এগিলাচ খাই দিব লাগে। আমাৰ মুখত শালমইনা বা ক'লা দাগ কিহৰ কাৰণে পৰে জানেনে? তেজ দূষিত হ'লে পৰে। আৰু ইয়াৰে যদি পাত আৰু ফুল আমি ৰসটো চেপি কেনে খাওঁ, তেতিয়াহ'লে আমাৰ তেজ শোধন কৰাত সহায় কৰে। ধন্যবাদ।